মই আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে মোৰ চেনেল পৰাগ ভাই। আৰু বন্ধুসকল, এইডাল মানে নতুন ষ্টেণ্ড লৈ ল'লোঁ ন। নতুন ষ্টেণ্ড লৈ কিনে এতিয়া আৰু নতুনকৈ ঘৰ চৰ ৰং চং কৰি আছোঁ ন নামঘৰৰ কাৰণে। তাতে ভিডিঅ'টো সোমাই কিনে এতিয়া মানে ব্লগটো আৰম্ভ কৰি দিছোঁ। ষ্টেণ্ডডাল লৈ ল'লোঁ যিহেতু ষ্টেণ্ডডাল আজি আহি পাই গ'ল, গতিকে ষ্টেণ্ডডালৰ পাই একদম ভিডিঅ'টো কৰি অলপ শ্বুট কৰি চাওঁ বুলি ভাবিলোঁ কেনেকুৱা হয়। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই গৈ থাকক। ধমাকা ভিডিঅ' হৈ আছে আৰু পেইণ্টিঙৰ কাম ধামাক পুৰা হৈ আছে, ফটাফটি হৈ আছে। বতৰটো অলপ মাজে মাজে বেয়া দি মানে বহুত প্ৰব্লেম দি আছে। ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই গৈ থাকক। এতিয়া মানে আহি পাই গ'লোঁ চিমেণ্ট চাপৰিত। এতিয়া আমি আছোঁ চিমেণ্ট চাপৰি ৰঙৰ দোকান এখনত। এই দাদা এজনৰ ৰঙৰ দোকানত আহিলোঁ। আহক ৰং চং লৈ লওঁ, কি কি ৰং আছে চাই লওঁ। ভিডিঅ' চাই গৈ থাকক। ৰং চং ল'বলৈ আছিলে, অলপ প্ৰাইমাৰ চাইমাৰ বাকীখিনি ল'বলৈ আছিলে, সেইখিনি ৰং চং আৰু প্ৰাইমাৰ চাইমাৰ সেইখিনি লৈ লওঁ। তাৰপিছত চুলিটো কাটিবলৈ আছে, চুলিটো কাটি লৈ লওঁ। ভিডিঅ'টো চাই গৈ থাকক। দাদাখনৰ দোকানখন মানে ডাঙৰে আছে। সেইফালে যদি আপোনাৰ ঘৰৰ কাৰণে যদি লাগে দৰ্জা চৰ্জা কিবাকিনি মানে ইয়াতে পাই যাব। এইবোৰ দৰ্জা আছে, গিলাচ চিলাচ আছে, ধুনীয়া ধুনীয়া। আৰু দাদাজনৰ এখন ৰয়েল এনফিল্ড বাইকো আছে। বাহ। আৰু এইবোৰ ৰং চং ইয়াতে ৰাখি থৈছে। এইবোৰ কালাৰ চালাৰ কিবাকিনি মিলোৱা হয়, টাইলছ চাইলছ লাগিলে ইয়াতে পাই যাব। আৰু গৰমৰ দিন যিহেতু ইয়াতে ফেন চেন উলিয়াই থৈছে, ডাঙৰ ডাঙৰ ফেন চেন আছে। আৰু এইফালে দোকানখনৰ মেইন ভিতৰ ভাগটো এইটো হৈছে ৰং চং যে মিলাই মেলি দিয়ে আৰু ন। এতিয়া আমি ৰং চং লৈছোঁ যে ইয়াতে কিবাকিনি এনেকৈ মিলাই মেলি দিয়ে, সেইটো ৰং মিলোৱা মেচিন। আৰু এইফালে আছে ৰং। আৰু এইফালে এইবোৰ পাইপৰ বস্তু কিবাকিনি এনেকৈ তেনেকৈ আছে। মানে আমি ৰং চং লৈ ল'লোঁ আৰু ৰঙৰ দোকানৰ পৰা ওলাই কিনে এতিয়া গৰমৰা হৈ গৈ আছোঁ। আৰু গাইছ এতিয়া আহিলোঁ মানে এখন কাপোৰৰ দোকানত। সেই নামঘৰৰ কাৰণে মই য'ত নেকি ৰং কৰি আছোঁ ন, ওপৰত চন্দ্ৰতাপ যে নামঘৰত যে চন্দ্ৰতাপ লগাই ন, সেই চন্দ্ৰতাপৰ কাৰণে বগা কাপোৰ ল'ব আহিলোঁ। চন্দ্ৰতাপ চিলাব লাগিব যিহেতু। এতিয়া এই ভাইটি দোকানতে আহিলোঁ। ভাইটি দোকানত এতিয়া চন্দ্ৰতাপৰ কাৰণে বগা কাপোৰ লৈ আছোঁ। আমাৰ এনেই ফাইনেলি বজাৰ চজাৰ কৰা হৈ গ'ল। এতিয়া যাব লৈছোঁ ঘৰত। চক মোক ক'ত সোমাই ল'লোঁ, টমটমত উঠি লৈ মই আলনাৰ মাজৰ ফাকে সোমাই ল'লোঁ গাইছ। গৈ আছোঁ ঘৰলৈ দেই, চাই থাকক। আৰু গাইজ ফাইনেলি মানে ভিতৰতো ৰং মৰা হৈ গ'ল কালাৰ। আৰু ফাইনেল ৰং মৰা নাই আৰু এতিয়ালৈকে ফাইনেল ৰং মাৰিবলৈ বাকী আছে। এনেকৈ মানে ৰং চং কৰা কালাৰ চালাৰ মই কোনো এক্সপিৰিয়েঞ্চ নাই। আৰু মানে এতিয়া এইটো নিজাববীয়াকৈ নিজৰ মাইণ্ডত খেলাই কিনে এইটো বনাইছোঁ। কেনেকুৱা হৈছে গাইজ ক'ব হা। বন্ধুসকল, মই মানে পাৰ্চেল এটা অৰ্ডাৰ দিছিলোঁ, মানে কেমেৰা ষ্টেণ্ড এডাল। মালটো আহি গ'ল। ইয়াক এতিয়া আনবক্সিং কৰিম, চাই থাকক ভিডিঅ'টো। আনবক্সিং কৰিম প্ৰথমবাৰ এনেকুৱা কেমেৰা ষ্টেণ্ড লৈ ভিডিঅ' বনাম, ভাল লাগি আছে। আৰু প্ৰথমবাৰ এনেকৈ বস্তু মানে কৰিছোঁ, এনেকৈ কেমেৰাৰ সন্মুখত প্ৰথমবাৰ এনেকৈ আনবক্সিং কৰিবলৈ গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। পূৰা চিল পেক হয়, এইটো চাই লওক, পূৰা চিল পেক হয়। ইয়াক এতিয়া আনবক্সিং কৰি আছোঁ। আহি গ'ল গৰিলা ষ্টেণ্ড। এইটো হৈছে মালটো, গৰিলা ষ্টেণ্ড। ইয়াক ফিটিং কৰি লওঁ, চাই মালটো মানে এইটোৱেই। এতিয়া মানে ষ্টেণ্ডডালৰ লগত ব্লক কৰি চাম কেনেকুৱা হয়, চাই লওঁ ন। আৰু গাইজ মানে এতিয়া নতুন ষ্টেণ্ডডালৰ লগত লৈ কেনে এতিয়া নামঘৰটো মানে পেইণ্টিংটো বাহিৰৰ চাইডটো পেইণ্টিং চলি আছে। মই ভাবিলোঁ আপোনালোকক বাহিৰতনো কেনেকুৱা পেইণ্টিং চলি আছে, কি কৰি আছে তাৰো এটা লুক এটা দিলোঁ ন আপোনালোকক। নতুন ষ্টেণ্ডডাল লৈছোঁ যিহেতু, ভিডিঅ'টো অলপ গাই এনেকৈ আহি আছোঁ ন। ভিডিঅ'টো মানে কি এতিয়া বাহিৰত কাম চলি আছে। আৰু মানে এতিয়া ৰং চং মাৰি কিনে হৈ গ'লোঁ আৰু অলপ কাম বাকী আছে। এতিয়া আহিছোঁ গা ধুবলৈ, আমাৰ গেং আহি আছে গা ধুবলৈ। এতিয়া গৈ আছোঁ নদীত গা ধুবলৈ। ভিডিঅ'টো চাই থাকক। নদীত পূৰা গৰম হৈ আছে ন, এতিয়া নদীত পূৰা থাপকৈ পৰি কেনে গা চা ধুই যাম আৰু ন। ভিডিঅ'টো চাই থাকক ন, ভাল লাগিব ন গাইছ। এতিয়া মানে নতুন ষ্টেণ্ড লৈ কেনে ঘৰৰ পৰা ওলাই আহিছোঁ দীপাৱলীলৈ যাওঁ বুলি। গা চা ধুলোঁ আৰু ন, এতিয়া গা চা ধুই কেনে দীপালৈ ওলাই আহিছোঁ। অলপ সৰু সুৰা বজাৰ আছে, সেইফালে পাছত আছে বগেদা, আৰু এইফালে আছোঁ মই। এতিয়া গৈ আছোঁ দীপাত, গৈ আছোঁ সৰু সুৰা কিছুমান বজাৰ কৰি আছোঁ। চাই থাকক কি বজাৰ কৰি আছোঁ, কি নকৰোঁ ন। আৰু গাইজ সকলোৱে অলপ মৰম দিব ন, থেংক ইউ। সকলোকে ধন্যবাদ দিছোঁ যিসকলে মোৰ ভিডিঅ' চাই আছে বৰ্তমানলৈকে। আৰু ইমানখিনি ছাপোৰ্ট মানে আপোনালোকৰ ইমান মৰম পাম বুলি আশা কৰা নাছিলোঁ। ভাল লাগিছে আপোনালোকৰ মৰমখিনি পাই কেনে।
আৰু আগলৈও মোক তেনেকুৱা মৰম দি গৈ থাকিব বুলি আশা ৰাখিলোঁ। মানে আহি পাই গ'লো সেই ডিপাত এতিয়া বজাৰ চজাৰ কৰা হৈ গ'ল। এতিয়া ৰখি আছোঁ আৰু বজাৰ চজাৰ কৰিলোঁ আৰু বজাৰ কৰাটো আপোনালোকক নেদেখালোঁ। এতিয়া যাব ওলাইছোঁ ঘৰলৈ গৈ থাকোঁ। গাইজ মোৰ এই অচিনাকি মুখখন লৈ ইউটিউব জগতখনত আহিছোঁ গাইজ। আপোনালোকে মোৰ মুখখন হয়তো কোনো দেখা নাই আৰু কিছুমানে 2-এজন কোনোবা এটা পাৰ্চেণ্টে দেখিবও পাৰে গাইজ। 99% মোৰ এই ফেচটো কোনো চিনি নাপায়, 1% মানে চিনি পায় গাইজ। ইউটিউব জগতখনত মই নতুন হয় গাইজ, সকলোৱে মোক ছাপোৰ্ট কৰক গাইজ। ছাপোৰ্টৰ অবিহনে কোনো একো কাম নাই গাইজ। আপোনালোকৰ কেৱল ছাপোৰ্ট লাগে, ছাপোৰ্ট। আপোনালোকে যদি ছাপোৰ্ট কৰে গোটেইখন হৈ যাব। মানে যেনেকৈ কয় ন মানুহে, ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি যে কয় যে কথাষাৰ যে সঁচা হয় গাইজ ন। ৰাইজে যদি নখ জোকাৰি দিয়ে গোটেই নৈখন বৈ গুচি যাব, আৰু ৰাইজে যদি কিবা কৈ দিয়ে ন বন্ধই হৈ যাব গাইজ। তেনেকুৱা নিচিনা কথা গাইজ। আপোনালোকৰ ছাপোৰ্টৰ অবিহনে মই ইউটিউবত ভিডিঅ' বনাই থাকি একো লাভ নাই গাইজ। আপোনালোকে যদি মোক ছাপোৰ্ট কৰে ন তেতিয়াহে কাম আছে, আৰু যদি আপোনালোকে ছাপোৰ্ট নকৰে ন গাইজ, মই ইউটিউবত ভিডিঅ' বনোৱা একো ফাইদা নাই গাইজ। চেষ্টা কৰিছিলোঁ আহিম বুলি, কিন্তু আহিব নোৱাৰিলোঁ, কিছুমান বেলেগ ধৰণৰ পৰিস্থিতি থাকে। আৰু গাইজ ইমান ট্ৰেইনাৰো নহয় দিয়ক। আৰু বিকাশ চেত্ৰী, ডিম্পু বৰুৱা, এনএল ভাই, পলাশ ভাই, মনোজ ভাই, সিহঁতৰ চবৰে ভিডিঅ' চাওঁ, মই চবৰে ব্লগ চাওঁ গাইজ। আৰু সিহঁতৰ পৰা অনুপ্ৰাণিত হৈছোঁ মই গাইজ। মানে সিহঁতৰ পৰা মই চাইছোঁ, চাই মই শিকিছোঁ কিছুমান কথা, নজনা কথা কিছুমান আয়ত্ব কৰিছোঁ। আৰু গাইজ সেই তেনেকুৱা ধৰণৰ কিছুমান লৈ এনেকৈ কিছুমান কথা আয়ত্ব কৰি কেনে মই মোৰ চেনেলটো আৰম্ভ কৰিছোঁ গাইজ। প্লিজ গাইজ আপোনালোকে ছাপোৰ্ট কৰক গাইজ। আপোনালোকৰ ছাপোৰ্টৰ অবিহনে একো নাই গাইজ। ৰং চং মৰা হৈ গ'ল আৰু অকণমান সৰু সুৰা কিছুমান কাম বাকী আছে, যেনে ভেণ্টিলেটাৰ ফিনিচিং কালাৰ মাৰিব বাকী আছে, তেনেকৈ সৰু সুৰা কিছুমান কাম বাকী আছে। আৰু ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ, আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভালেই পালে। আৰু যদি আপুনি চেনেলটো নতুনকৈ আহিছে প্লিজ কাষতে থকা ছাবস্ক্ৰাইব বাটনটো আপুনি টিপি লওক, আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰক। ন'টিফিকেশ্যনৰ সহায়তে যাতে অতি সোনকালে মোৰ ভিডিঅ'বোৰ আপুনি পাই যায়। আৰু অসম প্ৰথম, অসম সদায়, জয় আই অসম।